semua dunia semua itu apa berarti sama 전체 패밀리와 너커로 전체 소나자오 전체 라이저 전체 하늘로 그번 로금니 유진한 가사리 불피에 유진한 가 저는 뭐가 먹기 잘하면 하야바 저는 타오리라네 타나 하야 그비니카이는 그 타사리적 뭐가 먹기 잘하면 그네 바지니 것으로 그러라이 보고라이사 하나님들의 마이크 대보아 팔아라이 아사사 진진진이 타이스 जोंनि मानसिफ्रा समाव सलिनो गोनां जादों दा बेनिखायनो जों समावनानै थाइथा मोननाय नङा बे खोथाफोरखौ गोसोआव लाखिनांगोन जों जोंनि समाव जोंनि खैफोदनि समाव जोंनि गोब्राब संग्रामनि समाव समाजावनायनि समाव बै हारिफ्रा जोंजों जानानै आयनिफ्राय रावबो गैया बिथांमोना जोंनि बर' नामखौ मोनसे हानजा दानानै बर' हारिनि सोमावसारनायखौ धंस खालामनायावसो बिथांमोना दिनै मुखुब जादों दा बेनिखायनो दिनै आसामाव जि एफनि सोमावसारनाय जादों बिनि सोमावसारगिरिफोरजों रायज्लायबाय थादों हानायमानि जोङो बिथांमोनजों जोंनि गोसो गोरबोनि जोंनि साननाय हनायखौ फोरमायनो नाजादों नाथाय जोंनि ओनसोलाव जों बर' सुबिदा नागिराखै जोङो बेसेबां गावसोरनो जों बेसेबां बेबायदि दिदुम आबहावायाव थानो बेबायदि दिदुम आबहावायाव थानानै जोंनि गोसोआ दिनै सोलायलांनो हमबाय दिनै मुलुगनि ओरैबायदि मोनसे बादायलायनाय फैदों साइन्स आरो टेक्न'लजिनि बादायलायनाय बे कम्पिउटारनि जुगाव जोंनि साफ्रोमबो लाइमोनफोरा लेखा गोरों जानांगौ নিজের যিখিনি মানে পূর্বপূর্বা ভূমি মাটি এই রকম দিয়ার কারণে বদলের মিশাই আছে আজি অটোনমাস মাসে শেষে আমি পাইছো আপারা সকল কিছু মানুষ সৃষ্টি হলো কিছু আমরা সৃষ্টি শেষে ইয়া করব ব্যাপার লাগায় না কিন্তু আজি এনেকুৱা এটা টেকনিক য'ত সকলো নিজৰ আজি সৃষ্টি কৰি সকলো প্ৰচেছ হৈছে জিআই টেকনিক বিচাৰিছে সংগ্ৰাম কৰিছে কোনোবা গণতান্ত্ৰিক সংগ্ৰাম কৰিছে কোনোবা সশস্ত্ৰ সংগ্ৰাম কৰিছে এনেকুৱা হয় আমেৰিকাৰ প্ৰেক্ষাপটত কোনোবা জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতিক জুৰি পাই কৰে কোনোবা ইগনোৰ কৰে কোনোবা নেগলেক্ট কৰে এইটোৱেই পৰিৱেশৰ কোনো সহ্য কৰা হ'ব এই কাৰণে আমি সঞ্চাৰ কৰিছোঁ যে সকলো ভাষা সংস্কৃতিক স্বীকৃতি অসম এটা ভূমি এনেকুৱা এটা ৰাজ্য য'ত জনজাতিসকলৰ আজি মাৰে বিভিন্ন সংস্কৃতি কৰি আছে এই সংস্কৃতি আমাৰ মানুহে মৰিব নিদিব আৰু সেইটো ৰাজনীতি কৰিব আমি
কালিৰ পৰা আমাৰ 52তম যি অধিৱেশন সেইটো আৰম্ভ হৈছে আৰু যোৱাকালি প্ৰথম যি প্ৰতিনিধি সভা সেইটো ইতিমধ্যে হৈ গ'ল আৰু ইয়াত আমি ভাৰতৰ আৰু অসমৰ যিবিলাক জ্বলন্ত সমস্যাবিলাক আছে এই সমস্যাবিলাক আমাৰ আলোচনা বিষয় হিচাপে আমি লৈছোঁ কাৰণ আমি ভাৰততে থাকোঁ হিচাপে অসমতে আছোঁ হিচাপে এই সমস্যাবিলাক আমাৰো সমস্যা সেইকাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ দৃষ্টিভংগীৰে এই সমস্যাবিলাক কেনেকৈ সমাধান হোৱা উচিত ইয়াৰ ওপৰত আমি যোৱাকালি আলোচনা আৰম্ভ কৰিছোঁ আৰু আজি পুনৰ আমি আলোচনা কৰিম ইয়াত আমি এই কথাটোকে আজি আমি বিশেষকৈ চিন্তা কৰিছোঁ যে ভাৰতবৰ্ষৰ যিটো সংবিধান এই সংবিধানে সকলো জাতি জনগোষ্ঠীক ভাষা সংস্কৃতি নিজৰ অস্তিত্ব পৰিচয় লৈ জীয়াই থাকিবলৈ এটা অধিকাৰ দিছে আৰু সেই অধিকাৰটো যাতে কোনো কাৰণত কাৰো অধিকাৰ খৰ্ব নহয় কাৰো নিৰাপত্তা যাতে নিক্ষেপ হৈ নাযায় সকলো যাতে নিৰাপত্তা পাবলৈ সক্ষম হয় সকলো নিজৰ আত্মা সন্মান লৈ জীয়াই থাকিব পাৰে এই কথাবিলাক আজি চিন্তা চৰ্চা কৰি পেলাই আমি নিজৰ যি এজেণ্ডা সেইটো আমি তৈয়াৰ কৰিম নিজৰ যি ৰেজুলেশ্যন সেইটো আমি তৈয়াৰ কৰিম আৰু বিশেষকৈ আজিৰ সময়ত আমি এইটোকে ক'ব বিচাৰিছোঁ যে অসমত যিটো কেব লৈ পেলাই যিটো আন্দোলন হৈ আছে এতিয়া কাহ হৈ গ'ল সেইটো এই আন্দোলনটো এতিয়া চলি আছে আৰু সেই আন্দোলন চলি থকা সময়ত অসম চৰকাৰে সেই আন্দোলনকাৰীবিলাককে উদ্দেশ্য কৰি বা অসমবাসীকে উদ্দেশ্য কৰি বা তেখেতসকলৰ নিজৰ এজেণ্ডা হিচাপে লওক যে যিবিলাক পলিচি তেখেতসকলে ডিক্লেয়াৰ কৰিছে সেই পলিচিবিলাকৰ ভিতৰত তাৎক্ষণিকভাৱে যোৱাকালি এটা আমাৰ দৃষ্টিগোচৰ হৈছে যে যিটো অসমীয়া মিডিয়াম বা অসমীয়া ভাষা এইটো কম্পালচৰি কৰাৰ যিটো সিদ্ধান্ত আহিছে আমি পাহৰি যোৱাটো উচিত নহ'ব যে ভাষা জাপি দিয়াৰ কাৰণে বড়ো অসমটো সাতভনী হৈ গ'ল আৰু আজিও এই অসমত বহুত জাতি জনগোষ্ঠী আছে যাৰ নিজৰ চহকী ভাষা আছে মিডিয়াম নাথাকিব পাৰে কিন্তু তেখেতসকলৰ ভাষা আছে আৰু সংস্কৃতি আছে এই ভাষা সংস্কৃতিটো জীয়াই ৰখাটো জানো চৰকাৰৰ দায়িত্ব নহয় এই দেশৰ নাগৰিক হিচাপে এই ৰাজ্যৰ নাগৰিক হিচাপে এই জনগোষ্ঠীবিলাকৰ ভাষা সংস্কৃতি জীয়াই ৰখাৰটো চৰকাৰে দায়িত্ব বুলি আমি ভাবোঁ তো সেইকাৰণে আজি কোনোবাই এটা ভাষাক যিমান প্ৰাধান্য দিছে কোনোবাই এটা ভাষাক ইমান অগ্ৰাহ্য কৰাৰ কাৰণটো কি আমি বুজিবলৈ পোৱা নাই গতিকে অসমীয়া ভাষা ৰাজ্যিক ভাষা এইটো দুনাই ক'ব নালাগে অসমীয়া মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হৈ আছে এইটো দুনাই ক'ব নালাগে আজি অসমীয়া ভাষাৰ কাৰণে বড়ো ভাষা ভাবুকি নহয় অসমীয়া ভাষাৰ কাৰণে মিচিং ভাষা ভাবুকি নহয় ৰাভা ভাষা ভাবুকি নহয় তিৱা ভাষা ভাবুকি নহয় কাৰ্বি ভাষা ভাবুকি নহয় অসমীয়া ভাষাৰ কাৰণে হয়তো ইংলিছ ভাবুকি হ'ব পাৰে বা অসমীয়া ভাষাৰ কাৰণে কোনোবা বেংগলী ভাবুকি হ'ব পাৰে সেই ভাষাবিলাকক টাৰ্গেট কৰি কিবা পলিচি লোৱাত আমাৰ ক'বলগীয়া নাই কিন্তু আজি এই নীতিত কিয় সেই নীতিবিলাকত সেই ডিক্লাৰেশ্যনবিলাকত এই ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীৰ যিবিলাক থলুৱা যিবিলাক ভূমিপুত্ৰ এই ভূমিপুত্ৰসকলৰ ভাষা ভাষী ৰক্ষণাবেক্ষণৰ কাৰণে কিয় পলিচি নাই সেইটোহে মই চৰকাৰৰ ওচৰত মানে প্ৰশ্ন কৰিছোঁ যে BSc চুক্তি হৈ গ'ল 93 BTC চুক্তি হৈ গ'ল 2003 এতিয়া আমি কৈছোঁ যে ভাৰতৰ নাগৰিক হিচাপে যি অধিকাৰ ভাৰতৰ সংবিধানত আছে এই সংবিধানৰ অধিকাৰবিলাক আমাক কিয় চৰকাৰে নিদিয়ে আমি এটা ৰাজ্য বিচাৰি আন্দোলন কৰি আছোঁ আমাৰ চকুৰ আগতে উত্তৰাখণ্ড ঝাৰখণ্ড ছত্তীশগড় হৈ গ'ল আমাৰ চকুৰ আগতে তেলেংগানা ৰাজ্য হ'ল আৰু ভাৰত চৰকাৰৰ এজন বিজেপিৰে এজন MPয়ে শেহতীয়াভাৱে পাৰ্লিয়ামেণ্টত এটা প্ৰাইভেট মেম্বাৰ বিল আনিছে বিদৰ্ভৰ কাৰণে কিন্তু আজি বড়োলেণ্ডবাসীসকলে বা বড়োসকলে মেইন ষ্ট্ৰীমক সদায় ছাপোৰ্ট দি আহিছে ইণ্ডিয়ান যিটো ফিলচফি সদায় একচেপ্ট কৰি আহিছে ইয়াৰ পিছত আমাৰ উন্নয়নৰ কাৰণে আমাৰ নিৰাপত্তাৰ কাৰণে কিয় এটা আমাক ৰাজ্য দিব নোৱাৰে কিয় আমাক সেই অধিকাৰবিলাক দিব নোৱাৰে যি অধিকাৰবিলাক বিভিন্ন প্ৰান্তত তেখেতসকলে প্ৰদান কৰিছে গতিকে আজি আমি চৰকাৰক কৈছোঁ যে যদি ভাৰত চৰকাৰে কিবা এটা পলিচি লয় এই পলিচিটো ইনক্লুচিভ হ'ব লাগে স্থায়ী হ'ব লাগে আৰু এবাৰৰ কাৰণে বড়োলেণ্ড সৃষ্টি কৰাৰ লগতে প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত বসবাস কৰা বড়োসকলৰ ৰাজনৈতিক অধিকাৰ প্ৰদান কৰিব লাগে আৰু ইয়াৰ একে সময়তে কাৰ্বি আংলঙৰ যি ভূমিপুত্ৰ বড়োসকলৰ LST হিল ষ্টেটাছ যিটো মানে BTC চুক্তিত আছিলে আজিলৈকে ইমপ্লিমেণ্ট হোৱা নাই এইটো একে সময়তে ইমপ্লিমেণ্ট কৰিব লাগে সেইটো আমি কৈছোঁ আৰু বাকী যি উন্নয়নৰ কাম আজি চৰকাৰে কোচ ৰাজবংশীসকলক কিবা কাউন্সিল দিছে আমাৰ ইয়াত ক'বলগীয়া নাই উন্নয়নৰ বা ৰক্ষণাবেক্ষণৰ অধিকাৰ তেখেতসকলৰো আছে সেইটো দিয়ক
আজি আপাৰ আসামত যিটো তেখেতসকলে কাউন্সিল দিছে সেইটো আমাৰ ক'বলগীয়া একো নাই কোনোবা জাতি জনগোষ্ঠীৰ কিবা ধ্বংস কৰি পেলাই দিয়াটো আমি নিবিচাৰোঁ কিন্তু আজি বড়োলেণ্ডৰ ক্ষেত্ৰত কেইজনমান মানুহে যিটো উঠি পৰি লাগিছে বড়ো বিৰোধী বড়ো সংগঠন খুলি পেলাই এইটো দিলে বড়ো ধ্বংস হ'ব এইটো দিলে বড়ো ধ্বংস হ'ব ইমান বছৰে আমি অসমতে থাকিলোঁ যে অসমত আমি নিজৰ অধিকাৰৰ কাৰণে সংগ্ৰাম কৰি আছোঁ কিন্তু তেখেতসকলে আজি পুনৰ আমাকহে আঙুলি দেখাইছে যিসকলে আজি ঠগ প্ৰবঞ্চনাৰ বলি হৈছে যিসকলৰ আজি 5,000 মানুহ শ্বহীদ হ'ব লগা হ'ল ইমান টেষ্ট দিব লগা হ'ল সা সম্পত্তি ধ্বংস হ'ব লগা হ'ল তেনেকুৱা সময়ত আজি পুনৰ আমাকহে আঙুলি দেখাই পেলাই বড়োসকলক যিটো কথা ক'বলৈ বিচাৰিছে ইয়াৰ কোনো মানে যুক্তি নাই এইটো এটা মিনিংলেছ কথা সেইকাৰণে আজি বড়ো অনাবড়ো সৃষ্টি কৰি পেলাই বড়ো আন্দোলনটো মুখিমূৰ কৰিব যিসকলে ওলাইছে এইটো কেতিয়াও ছাকচেছ নহয় এইটো সদায় ফেইল হ'ব